गसाइगावनि जमुनाथारियाव गोमानाय सानै लाइमोन सेंग्रानि जिउ खहा जायो। क'क्राझार जिल्लानि गसाइगाव महकुमानि तुलसीबिलनि जमुनाथारि गामियाव मैया बेलासि 4 रिंगानिफ्राय सानै लाइमोन सेंग्राया गोमानानै दंमोन। सानै गथ'फोरनि गेजेराव बिफा आब्दुल कालामनि 10 बोसोर बैसोनि फिसाज्ला नुरजामाल हक आरो गुबुन सासेखौ बिफा जामेर आलीनि फिसाज्ला रकिबुल आली होननानै सिनायथि होदों। बे जाथाया ओनसोलाव मोनसे सोमोनांथाव थासारि सोमजिहोदों। मैया जायगानि सुबुंफोरा गोमानाय गथ'सा सानैनि न'नि साखाथिनि माइ फोथाराव सानै गथ'नि थैनायखौ नुदोंमोन आरो पुलिसखौ देहा फाहामसालियाव थांनो गनायथि होनायनि उनाव तुलसीबिल पुलिस थानानि पुलिसआ जाथाय जायगायाव सौहैयो आरो नायबिजिरनायखौ जागायो। जायगानि सुबुंफोरा बुंदोंमोन दि बेखौ नोजोर होनो गोनांदि सासे खुदियानि उदैयाव दुखुनि दागो दंमोन। পাইনা তালাশ করি হারা দুনিয়া নাই এন্ডে ধান খেতে পরে মরে গেছে দুইজন। কিভাবে হয়েছে কিভাবে কমু সারা দুনিয়া তালাশ করছি খসা খসা করছি নাই এখন যেন্দে তালাশ করি হে নিজে দিয়ে পরে গেছে। কিমান দিন হল কালি ঘটনাটুকু এইটা দেখি অনুমানিক গোটা 4টা বাজা পড়া পোৱা নাই তা 4টা বজা পৰা বিচাৰিছো নাই পোৱা। তাৰপিছত তাৰ বাবা গধূলি বজাৰত পৰা আহিছে তাইও বিচাৰিছে গোটেই পৃথিৱীটো বিচাৰিলো নাই। কি নাম আছিল? নুৰ জামাল। বয়স কিমান হ'ব? বয়স 10 বছৰ হ'ব। পড়াশোনা কৰিছিল তেওঁ? কোন ক্লাছত পঢ়িছিল? এই এলপি স্কুলত। ক্লাছ কোন পঢ়িছিল? তৃতীয় শ্ৰেণী। আৰু এজন আছে যে তেওঁৰ কি নাম আছে? এইটো কথা মই নাজানো ওটার নাম বলে কি রাকিবুল নাকি তেওঁৰ বয়স কিমান হ'ব? মই এইটো নাজানো। নিৰুদ্দেশ কিমান দিন হ'ল? যোৱাকালি ভাল মানুহ তাৰ বাবাই কৈছে ছাগলী এটা ধান খাইছে অকমান খেদি দি থৈ আহ। খেদিব গৈ পেলাই নাই মই জানো যে গধূলি টাইমত ঘৰত আহে মই গৰু ছাগলী এইবিলাক লৈ ৰন্ধা বঢ়াৰে ব্যস্ত আছো। এই ল'ৰাটো আৰু নাহে মই জানো যে গধূলি হোৱাৰ আগতে ঘৰত পায় এতিয়া আৰু নাই। মই তাৰ বাবা অহাৰ আগতে ৰাতিকে গা ধুইছো তাৰ বাবা আহিলে কয় তই ৰাতি দিছ কি কৰিম সময় পোৱা নাই আহি পেলাই অকমান খাবলৈ দিছো খোৱা বোৱা এৰি থৈ পেলাই দুটাই গুচি গলো গোটেই পথাটো হেৰি কৰিলো নাই। যিটো জাগাত পৰি মৰি আছে সেইটো জাগাতো বিচাৰিছিলো তেতিয়া যদি চকুৰ ওচৰত নপৰিলে তাৰ পিছত খালি মই আৰু মায়ে আৰু ছোৱালীজনী গলো। চেহেৰি খাবলৈ উঠিছিলো হোৱাই নাই চেহেৰি আৰু কি খাম কৈছো থাক এনেই নাখাও একো এনেও নাখাও যা ৰোজাই থাকো পানী অকণ খাই পেলাই মোৰ ভাল নালাগে। মায়ে কৈছো যে বলাচোন তাই ছাগলী খেদাব গ'ল পথাৰতে আছে নেকি বলাচোন মোৰ কেনেকুৱা যেন লাগিছে। মায়ের লগত গলো মোৰ ছোৱালীজনীও গলে ছোৱালীজনী দেখিছে মা সেইটো কি কথা কয় সেয়া ময়ো দেখি পেলাই হেৰি হৈ গলো। 3টা মান বজাত 4টা বাজাৰ মানে আজান দিব বুলি তাৰ আগতে মোক নাই এতিয়া যদি অকমানি কিবা খাই নাযাও তেতিয়াহ'লে আজান দিলে আৰু নাখাব। গৈ পেলাই সেইবিলাক দেখি পেলাই ময়ো মানে পগলা হৈ গলো। মই কেনেকৈ যে পানীত নামিলো মই নিজে নাজানো। গৈ পেলাই লৰা দেখি পেলাই পগলা হৈ গলো। মই তাক কেনেকে উঠালো কেনেকে লৈ আহিলো চেচেৰাই মেচেৰাই আল্লাহ জানে কেইবাৰ তাত পৰিলো কেনেকে যে তাত মই 2বাৰ 3বাৰকৈ লৰা লৈ পেলাই পৰি গলো কথা নকয় হাত ভৰি হেৰি নকৰে তেনেকেই চেচেৰাই মেচেৰাই লৈ আহিলো। আহি পেলাই সেই পথাৰতে বহি আছিলো। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া কি হৈছে এতিয়া কি আৰু কৰিম এতিয়া যদি হৈ গল মইতো যাও যে এতিয়া আল্লাহ যদি নিদিলে মোক কি কৰিম এতিয়া যদি মোৰ কপালত নাই এতিয়া তাৰ আৰু কি আছে মই জানো যে কি আৰু কৰিম ভাগ্যত থাকিলেতো পালো হত। কি সন্দেহ হয় মোৰ সন্দেহ আৰু কি হ'ব এতিয়া মই সেইটো সন্দেহ কৰিব নোৱাৰিম দেখা নাই জানা নাই মই কাক সন্দেহ কৰি এতিয়া মোৰ ভাগ্যত যিটো আছিলে সেইটোকে হৈছে।
মই বেলেগক যে সন্দেহ কৰি যে কম সেইটোতো ক'ব নোৱাৰিম না দেখা নাই যদি গাঁওখনৰ নাম কি আপোনাৰ? জুমনাটাৰী